এটা কথা হ'ল নহয়, তোমাক মই ক'বলৈ পাহৰিছিলোঁ। আমাৰ ওচৰৰ যে মিষ্টাৰ কাকতি, এই কিছুদিনৰ আগতে যে ৰিটায়াৰ হৈছে। তেখেতে সিদিনা ৰিটায়াৰমেণ্টৰ পইচাকেইটা আনিবৰ কাৰণে বেংকলৈ গ'ল। বেংকত গৈ তেওঁ পইচাকেইটা সামৰি সুতৰি লৈ বেগত ভৰাই নিজৰ সেই ঘৰ বনাবলগীয়া সপোনটো দেখি দেখি ৰাস্তাটো পাৰ হ'ব ধৰিলে। কিন্তু ৰাস্তাটো পাৰ হ'ব ধৰোঁতেই হঠাতে ক'ৰ পৰা জানো চিলনি থপিয়াই দি দুটা চোৰে আহি তেওঁৰ বেগটো চুৰ কৰি লৈ গ'ল। আৰু নিমিষতে তেওঁ দেখি থকা সেই ধুনীয়া সপোনটো একেবাৰে ছাৰখাৰ হৈ গ'ল। আৰু সেই টনা আজোৰা তেওঁ ৰাস্তাৰ ওপৰত পৰি মাত্ৰ চোৰ দুটাই লৈ যোৱা বেগটোলৈ চাই ৰ'ল আৰু নিজৰ সেই ধুনীয়া সপোনটোৰ বহুত দূৰলৈ আঁতৰি যোৱাৰ ছবিখন কল্পনা কৰিবলৈ ধৰিলে। কিন্তু আচল কথাটো কি জানা? ওচৰে পাজৰে তেওঁ যিমান মানুহ আছিলে, তেওঁক সহায় কৰা সলনি মাত্ৰ তেওঁলৈ অসহায় আৰু অদ্ভুত দৃষ্টিৰে চাই ৰ'ল। সমাজৰ এইটো কেনেকুৱা কথা বাৰু? বিপদত পৰাজনকো যে সহায় কৰিবলৈ আগবাঢ়ি নাযায়।